সকলোলৈ MB অনলাইন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ কিছু প্ৰশ্নৰ জুতি লৈ আহিছোঁ। আপোনালোকে সকলোৱে শুদ্ধ উত্তৰটি আমাক কমেণ্ট কৰি জনাব। প্ৰথম প্ৰশ্নটি হৈছে, ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ পৰা ৰাইফেল নামৰ যুঁজাৰু বিমান ক্ৰয় কৰিছে? অপশ্যন এ ৰাছিয়া, খ ইজৰাইল, গ ফ্ৰান্স, ঘ আমেৰিকা। শুদ্ধ উত্তৰটিৰ বাবে আমি আপোনালোকৰ 5 ছেকেণ্ডৰ সময় দিছোঁ। আপোনালোকে আমাৰ 5 ছেকেণ্ডৰ ভিতৰত আমাক শুদ্ধ উত্তৰটি কমেণ্ট ছেকশ্যনত জনাব। শুদ্ধ উত্তৰটি হৈছে গ ফ্ৰান্স। ভাৰতবৰ্ষই ফ্ৰান্সৰ পৰা ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিছে। আমাৰ এই দ্বিতীয় প্ৰশ্নটি হৈছে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান কোন? অপশ্যন ক টেড্ৰছ আধানম, খ হৰ্ষবৰ্ধন, গ সৌম্য স্বামীনাথন, ঘ এণ্টনিও গুটেৰেছ। শুদ্ধ উত্তৰটি হৈছে ক টেড্ৰছ আধানম। তৃতীয় প্ৰশ্নটি হৈছে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কেতিয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই গ্ৰহণ কৰে? ক 2018, খ 2020, গ 2019, ঘ 2021 বৰ্ষত। শুদ্ধ উত্তৰটি দিবৰ বাবে আপোনালোকৰ 5 ছেকেণ্ড সময় দিয়া হৈছে। আপোনালোকে শুদ্ধ উত্তৰটি আমাৰ কমেণ্ট বক্সত জনাব। শুদ্ধ উত্তৰটি হৈছে খ 2020 বৰ্ষত। চতুৰ্থ প্ৰশ্নটি হৈছে, ৰাষ্ট্ৰীয় ভাইৰাছ অধ্যয়ন প্ৰতিষ্ঠা চমুকৈ NIV ক'ত অৱস্থিত? ক উত্তৰাখণ্ড, খ হায়দৰাবাদ, গ দিল্লী, ঘ পুনে। শুদ্ধ উত্তৰটি জনাবৰ বাবে আপোনালোকৰ মাজত কেৱল মাত্ৰ 5 ছেকেণ্ড সময় দিয়া হৈছে। আপোনালোকে শুদ্ধ উত্তৰটি আমাৰ 5 ছেকেণ্ডৰ সময়ৰ ভিতৰত কমেণ্ট ছেকশ্যনত জনাব। শুদ্ধ উত্তৰটি হৈছে ঘ পুনেত। প্ৰতিষ্ঠানটি পুনেত অৱস্থিত। আজিৰ এই অন্তিম প্ৰশ্নটি হৈছে, ICMR-ৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? ক ডাক্তৰ বলৰাম ভাৰ্গৱ, খ ডাক্তৰ দেৱী ছেত্ৰী, গ ডাক্তৰ উৰ্জিত পটেল, ঘ ডাক্তৰ হৰ্ষবৰ্ধন। শুদ্ধ উত্তৰটি আপোনালোকৰ মাজলৈ 5 ছেকেণ্ডৰ সময়ৰ বাবে দিয়া হৈছে। 5 ছেকেণ্ড সময়ৰ ভিতৰত আপোনালোকে আমাক শুদ্ধ উত্তৰটি জনাব। শুদ্ধ উত্তৰটি হৈছে ক ডাক্তৰ বলৰাম ভাৰ্গৱ।